নমস্কাৰ শংকৰজ্যোতি নিউজৰ প্ৰতি গৰাকী দৰ্শকক স্বাগতম জনাই মই সিমিয়া আপোনালোকলৈ লৈ আহিছো নিৰ্বাচনী খবৰ। কাইলৈ কলাইগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। যোগী আদিত্যনাথৰ আগমনক লৈ কলাইগাঁৱত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে আৰু কলাইগাঁৱত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মধুৰাম ডেকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব যোগী আদিত্যনাথে। কাইলৈ কলাইগাঁৱলৈ আহিব যোগী আদিত্যনাথ। নিৰ্বাচনী ৰণডংকা বজাব কলাইগাঁৱত। এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব যোগীয়ে। বিজেপি প্ৰাৰ্থী মধুৰাম ডেকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব যোগীয়ে। সভাত প্ৰায় সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰিব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ আগমনক লৈ কলাইগাঁৱত উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে বিজেপি নেতা কৰ্মীৰ মাজত। মিছন 100+ লক্ষ্যৰে মিত্ৰজোঁটৰ নেতৃত্ব বহনকাৰী বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। আনহাতে বিগত সময়ছোৱাৰ তুলনাত এইবাৰ বিজেপিৰ দলে কলাইগাঁৱত উন্নয়নৰ বাবে কাম কৰি যাব বুলি ইতিমধ্যে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বিজেপি প্ৰাৰ্থী মধুৰাম ডেকাই। সমষ্টিটোৰ চুকে কোণে বিজেপি প্ৰাৰ্থী মধুৰাম ডেকাই নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে। বিজেপি মিত্ৰজোঁটৰ অংশীদাৰ অগপ আৰু UPPL দলৰ নেতা কৰ্মীসকলেও মধুৰাম ডেকাৰ সৈতে সহযোগ কৰা দেখা গৈছে। ইয়াৰ বিপৰীতে সমষ্টিটোত কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী দুৰ্গাদাস বড়োৰ প্ৰতি জনসাধাৰণৰ কোনো উৎসাহ দেখা পোৱা পৰিলক্ষিত হোৱা নাই। আনহাতে BTR পৰিষদীয় সদস্য দিগন্ত বৰুৱাকে ধৰি কেইবাগৰাকীও স্থানীয় নেতাই অঞ্চলটোত নিৰ্বাচনী প্ৰচাৰ ব্যাপক কৰি তুলিছে। আমি পুনৰবাৰ কৈছোঁ, কাইলৈ কলাইগাঁৱলৈ আহিব যোগী আদিত্যনাথ। নিৰ্বাচনী ৰণডংকা বজাব কলাইগাঁৱত। এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব যোগীয়ে। বিজেপি প্ৰাৰ্থী মধুৰাম ডেকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব যোগী আদিত্যনাথে। অহাকালি উত্তৰ প্ৰদেশৰ মাননীয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ যি আহিব ইয়াত, তেখেতৰ সভা ইয়াত কৰিব, আমাৰ কলেজ ফিল্ডত সভা কৰিব। আমি এই সভাৰ কাৰণে আমাৰ বহুত পৰ্যায়ত যিমান কাৰ্যকৰ্তা আছে, আমাৰ যিখিনি আমাৰ ভোটাৰ আছে, ভোটাৰৰ সকলো আনিব নোৱাৰিলোঁ, যিবিলাকে এক্টিভলি লাগি আছে তেওঁলোকক আমি আনাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু তেওঁলোকক আমি নিমন্ত্ৰণ দিছোঁ। আমি ৰাইজকো নিমন্ত্ৰণ দিছোঁ যাতে তেখেতৰ নিচিনা এজন ব্যক্তিৰ ভাষণ শুনে আৰু তেখেতৰ ভাষণে ৰাইজক বহুত আপ্লুত কৰে আৰু তেখেতৰ ভাষণ শুনাৰ কাৰণে বহুত ৰাইজ এতিয়া আগ্ৰহেৰে চাই আছে। আৰু আমাৰ এই সভাখনত আমি ভাবিছোঁ যে আমাৰ 25,000তকৈ বহুত মানুহ উপস্থিত হ'ব আৰু লগতে আমাৰ নেতা আহ্বায়ক মহোদয় থকাৰ কথা আছে। গতিকে আমাৰ কাৰ্যকৰ্তাসকলে আজি 3 দিন ধৰি এই যিখন সভা হ'ব, এই সভাখনৰ কাৰণে বিভিন্ন ধৰণে বিভিন্ন জেগাত আমাৰ গ্ৰুপ মিটিং চলি আছে। ক'ৰ পৰা কিমান মানুহ আহিব, আমি কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিম, খোৱা লোৱাৰ কি ব্যৱস্থা থাকিব, পানীৰ কি ব্যৱস্থা থাকিব, বহাৰ কি ব্যৱস্থা থাকিব, পেণ্ডেল আদি আমাৰ তৈয়াৰী হৈ গ'ল। গতিকে অহাকালি যিখন সভা আছে, বিশাল সভা এখন আমাৰ হ'ব বুলি আমি আশা ৰাখিছোঁ।